মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি চাবলৈ লৈছোঁ ষষ্ঠ শ্ৰেণীৰ গণিতৰ 2 নম্বৰ পাঠৰ আন কিছু অংশ। ইয়াৰ আগৰ ভিডিঅ'টিত আমি উৎপাদক আৰু গুণিতকৰ বিষয়ে চাইছিলোঁ। আজি তাৰ পিছৰ অংশখিনিৰ বিষয়ে চাম আমি। সংখ্যাৰ বিভিন্ন প্ৰকাৰ, ইয়াৰ মৌলিক সংখ্যা আৰু যৌগিক সংখ্যাৰ ওপৰত আজি আমি কিছু কথা আমি আলোচনা কৰিম। তোমালোকে কিতাপত পাবা 32 পৃষ্ঠাৰ পৰা এইখিনি আছে। তাত মৌলিক সংখ্যা আৰু যৌগিক সংখ্যাৰ বিষয়ে সংজ্ঞাটো দিয়া আছে। এতিয়া চাওঁ মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা কি। আমি ইয়াৰ আগত উৎপাদক আৰু গুণিতকৰ বিষয়ে পাইছিলোঁ। তাত আমি উৎপাদকৰ বিষয়ে আলোচনা কৰোঁতে মৌলিক সংখ্যাৰ বিষয়ে আলোচনা কৰা হোৱা নাছিল। আজি আমি মৌলিক সংখ্যাৰ বিষয়ে চাম। তো মৌলিক সংখ্যা কি? যিবোৰ সংখ্যাৰ আমি দুটা উৎপাদক পাম। উৎপাদক থাকিব মাত্ৰ দুটা, উৎপাদক দুটা। তাৰে এটা হ'ব 1 আৰু আনটো যিটো সংখ্যা উলিয়াব দিয়ে সেই সংখ্যাটো নিজে এটা উৎপাদক। সেইবিলাক সংখ্যাক আমি মৌলিক সংখ্যা বুলি কওঁ। অৰ্থাৎ আমি যদি সংজ্ঞাটো দিবলৈ যাওঁ, এনেকৈ চোৱা, ইয়াত কিতাপতো আছে। কিছুমান সংখ্যা 2, 3, 5 এইকেইটা উদাহৰণ দিছে, মাত্ৰ দুটা পৃথক উৎপাদক আছে। অৰ্থাৎ দুটা উৎপাদক থকা সংখ্যাবিলাকক আমি মৌলিক সংখ্যা বুলি ক'ব পাৰোঁ। এতিয়া আছে দুটা উৎপাদক, কোনো এটা সংখ্যাৰ দুটা উৎপাদক বা তিনিটা উৎপাদক বা বহুত উৎপাদক থাকে, আমি কেনেকৈ উলিয়াম? এতিয়া এটা সংখ্যা লৈছোঁ, ধৰা 5। এটা উদাহৰণ হিচাপে এটা সংখ্যা লৈছোঁ 5। 5ৰ কেইটা উৎপাদক আছে চাবলৈ হ'লে আমি 5ক আমি হৰণ কৰি চাব লাগিব। এতিয়া 5ক যদি আমি হৰণ কৰি চাওঁ, 5ক 1এৰে নিশ্চয় হৰণ যাব। 1এৰে হৰণ দিলে 5এ হ'ব, 5 × 1 = 5। গতিকে আমি কি পালোঁ? 5ৰ ক্ষেত্ৰত পালোঁ 1 আৰু 5। তাৰপিছত 5ক যদি আমি আকৌ হৰণ দি চাওঁ, ই এটা অযুগ্ম সংখ্যা, ইয়াক নিশ্চয় 2ৰে হৰণ নাযাব। কাৰণ যদি 2ৰে হৰণ যাবলগীয়া হয় বা 2ৰে বিভাজ্য হ'বলগীয়া হয়, এই সংখ্যাটো আমাৰ যুগ্ম সংখ্যা হ'ব লাগিব। এতিয়া 2ৰে হৰণ নাযাব বা গ'লে ইয়াত বাকী থাকিব, অৰ্থাৎ 2 × 2 = 4, 1 বাকী থাকিল। এই বাকী থকা সংখ্যা হ'লে আমি ইয়াক উৎপাদক ল'ব নোৱাৰোঁ। এতিয়া ইয়াক যদি আমি চাওঁ, 5ক 3 বা 4ৰে হৰণ যায় নে নাযায়? প্ৰথমতে আমি 3ৰে চালোঁ। 3ৰে 3 1 গুণ দিলোঁ 3, বাকী থাকিল 2 বাকী থাকিল। গতিকে ইয়াতো আমি উৎপাদক ল'ব নোৱাৰিম। তাৰপিছত যদি 5ক আমি আকৌ চাওঁ 4ৰে 4 1 গুণ 4, ইয়াতো বাকী থাকিল, ইয়াতো আমি উৎপাদক ল'ব নোৱাৰিম। আনহাতে 5ক যদি আমি 5এৰে হৰণ দিওঁ, 5 1 গুণ 5, ইয়াত আমি পালোঁ কি? এই আগত পোৱাটোৱে আমি আকৌ এবাৰ পালোঁ এনেকৈ 5 × 1 হিচাপে। অৰ্থাৎ 5ৰ উৎপাদক আমি 1 আৰু 5ৰ বাদেই বেলেগ আন একো নাপাওঁ। তেনেহ'লে আমি ক'ব পাৰিম 5টো এটা মৌলিক সংখ্যা। ঠিক একেধৰণে আমি আন কিছুমান মৌলিক সংখ্যা পাম, যেনে 2 3 5টো পালোঁ ইয়াতে, 5 7 11 13, এই সংখ্যাবিলাক এনেকৈ গৈ থাকিব। এই সংখ্যাবিলাকৰ আমি উৎপাদক কেৱল মাত্ৰ দুটাই পাম, এটা হ'ব 1 আৰু এটা হ'ব, এই সংখ্যাটো নিজে এটা এটা উৎপাদক হৈ থাকিব। এই সংখ্যাবিলাক হ'ব মৌলিক সংখ্যা। এনেধৰণে আমাৰ যিখন চাৰ্ট আছে, অৰ্থাৎ 1ৰ পৰা 1লৈকে ইয়াত এখন চাৰ্ট মই দেখাইছোঁ, তাত চোৱা, এই চাৰ্টখনত কেনেধৰণে আমি মৌলিক সংখ্যাবিলাক উলিয়াম অলপ পিছত মই দি আছোঁ। তাৰ আগতে মই কৈ লৈছোঁ যৌগিক সংখ্যাটো কি বস্তু। এতিয়া মৌলিক সংখ্যাত পালোঁ আমি দুটা উৎপাদক, যৌগিক সংখ্যা হ'লে তাত থাকিব দুটাতকৈ বেছি উৎপাদক। যৌগিক সংখ্যাত দুটাতকৈ বেছি উৎপাদক। তেতিয়া আমি সেইটো সংখ্যাক যৌগিক সংখ্যা বুলি কওঁ। চাবা, এইকেইটা সংখ্যাৰ বাদে আমাৰ এইখিনিত যি সংখ্যা আছিল, ধৰি ল'লোঁ 3, তাৰপিছত 4টো মই লিখা নাই, 5 লিখিছোঁ। অৰ্থাৎ 4টো নিশ্চয় যৌগিক সংখ্যা, সেইকাৰণে মই ইয়াত লিখা নাই। এতিয়া 4ত চাওঁ কেইটা উৎপাদক। 4ত আমি এনেকৈ পাম 1 × 4 বা 4 × 1 এইটো পাম। অৰ্থাৎ ইয়াৰ বাদেও আৰু যদি আমি 4 এটা যুগ্ম সংখ্যা, গতিকে ইয়াক 2ৰে নিশ্চয় হৰণ যাব।
2 2 গুণ 4 হ'ল অৰ্থাৎ 4টোত আমি আৰু পালোঁ এনেকৈ 2 × 2 হিচাপে পালোঁ গতিকে ইয়াত আমি উৎপাদক কি পালোঁ 1 পালোঁ 2 পালোঁ আৰু 4 পালোঁ অৰ্থাৎ আমি যে কৈছিলোঁ মৌলিক সংখ্যাত দুটা উৎপাদক 1 আৰু সেই সংখ্যাটো তাৰ বাদে ইয়াত আন এটা সংখ্যা আমি উৎপাদক হিচাপে পালোঁ সেয়েহে আমি ক'ব পাৰিম যে 4টো এটা যৌগিক সংখ্যা এতিয়া অলপ ডাঙৰ সংখ্যা যদি লওঁ ধৰা 11 তাৰপিছত 13 লিখিছোঁ মই 12 লিখা নাই 12টো যদি চাওঁ 12ত আমি কি পাম 1 × 12 পাম অৰ্থাৎ 12 নিশ্চয় হৰণ যাবই যেহেতু যুগ্ম সংখ্যা গতিকে 2ৰেও যাব 2 6 গুণ 12 আমি জানো 3ৰে 3 4 গুণ 12 সেইটোও জানো 4ৰে যদি চাওঁ 4 3 গুণ 12 এইখিনি আকৌ ওলোটাকৈ আহি যাব এতিয়া ইয়াত আমি 12ৰ কি উৎপাদক পালোঁ 12ৰ উৎপাদক কি পালোঁ 1 2 3 4 6 12 অৰ্থাৎ 1 আৰু 12 অৰ্থাৎ সেই সংখ্যাটোৰ বাদেও আমি 2 3 4 6 এইবিলাক উৎপাদক হিচাপে পালোঁ গতিকে এইবিলাক হ'ব যৌগিক সংখ্যা নিশ্চয় এইখিনি কথা অলপমান তোমালোকৰ বুজি পাইছা ইয়াৰ পিছত আমি 1ৰ পৰা 100লৈ মৌলিক সংখ্যাবিলাক নিৰ্ণয় কৰিবলৈ এটা পদ্ধতি আছে সেইটো হ'ল ইৰাটোস্থেনিছৰ পদ্ধতি সেই পদ্ধতিটোত আমি কেনেকৈ উলিয়াম চাবা তাৰ কাৰণে আমি 1ৰ পৰা 100লৈ আমি এনেধৰণে লিখি ল'ব লাগিব ইয়াত চাওঁ মই 1ৰ পৰা 100লৈ গোটেইখিনি সংখ্যাবিলাক লিখি লৈছোঁ ইয়াত আমি চাম এইখিনিতে এটা কথা মোৰ মনত পৰিছে 1টো মৌলিকো নহয় যৌগিকো নহয় গতিকে 1টো আমি মৌলিক হিচাপেও নলওঁ যৌগিক হিচাপেও নলওঁ এতিয়া ইয়াত আমাৰ কিছুমান কাম কৰিব লাগিব ইৰাটোস্থেনিছৰ পদ্ধতিত আমি মৌলিক সংখ্যাবিলাক 1ৰ পৰা 100লৈ কেনেধৰণে নিৰ্ণয় কৰিম চাবা মই অলপ আগতে ক'লোঁ 1 মৌলিকো নহয় যৌগিকো নহয় গতিকে 1টো আমি কাটি দিলোঁ তাৰপিছত 2 অলপ আগতে আমি চালোঁ 2টো এটা মৌলিক সংখ্যা 2টো আমি ৰাউণ্ড কৰি দিলোঁ আৰু 2ৰ যিমানবিলাক গুণিতক আছে গুণিতকবিলাক যিহেতু যৌগিক সংখ্যা হ'ব আমি সেইবিলাক কাটি দিম 2ৰ গুণিতক বুলি কোৱাৰ লগে লগে 2ৰ গুণিতকবোৰ হ'ব যিমানবিলাক ইয়াতে যুগ্ম সংখ্যা আছে সেইবিলাক হ'ব 2ৰ গুণিতক অৰ্থাৎ 2 4 6 8 10 12 এনেকৈ 2ৰ গুণিতকবিলাক আমি সব কাটি দিম 100লৈকে 30 34 36 38 40 42 44 46 48 50 52 54 56 58 60 65 64 67 68 70 72 74 76 78 80 82 84 86 88 90 92 94 96 98 100 অৰ্থাৎ 2ৰ গুণিতকবিলাক যিহেতু যৌগিক সংখ্যা সেইবিলাক আমি কাটি দিলোঁ এতিয়া চাম 3টো এটা মৌলিক সংখ্যা 3 আমি গল কৰি দিলোঁ যিহেতু মৌলিক সংখ্যা 3ৰ গুণিতকবিলাক আমি কাটি যাম 3ৰ গুণিতক 3 আমি যদি 3ৰ নেওতাখন চাবলৈ যাওঁ 3 1 গুণ 3 3 2 গুণ 6 6টো আমি আগতে কাটিয়ে দিছোঁ 3 3 গুণ 9 3 4 গুণ 12 5 গুণ 15 18 3 7 গুণ 21 8 গুণ 24 3 9 গুণ 27 3 10 গুণ 30 3 11 গুণ 33 3 12 গুণ 36 এনেধৰণে আমি 3ৰ গুণিতকবিলাক কাটি গৈ থাকিম তিনিৰ গুণিতকবিলাক কাটাত আমাৰ আৰু এটা সহজ উপায় আছে মই 63 কাটিলোঁ ইয়াৰ পিছত 1 2 3 এইটো কাটাই আছে নেক্সট 1 2 3 এইটো তিনিৰ গুণিতক হ'ব 1 2 3 এইটো আমাৰ আগতে কাটা আছে 1 2 3
প্ৰতি 3 নম্বৰ সংখ্যাটো 3ৰ গুণিতক হৈ যাব এইটো দিলো 1 2 3 1 2 3 1 2 3 1 2 3 1 2 3 1 2 3 3 1 2 3 এইকেইটা আমাৰ 3ৰ গুণিতক কেইটা আমাৰ হৈ গ'ল এতিয়া চাম 3ৰ পিছত 4টো আমাৰ আগতে চাইছো 4টো যোগী সংখ্যা গতিকে 4টো আমাৰ নালাগে এতিয়া আমি চাম 5ৰ গুণিতকবিলাক 5টো মৌলিক সংখ্যা সেইকাৰণে ৰাউণ্ড চিন দিছো 5ৰ গুণিতকবিলাক কি হ'ব 5ৰ গুণিতক ক'বলৈ হ'লে এককত 0 আৰু 5 থকা সংখ্যাবিলাক হ'ব 5ৰ গুণিতক গতিকে আমি এককত 0 থকা আৰু 5 থকাবিলাক আমি কাটি যাম অলপ আগতে যুগ্ম সংখ্যাৰ কাৰণে আমি যেতিয়া চাইছিলো তেতিয়া গোটেই 0 থকাবিলাক আমি কাটি গৈছিলো এইবাৰ 5 থকাবিলাক দি যাম হল তাৰ পিছত আমি চাম 7 আৰু 7ৰ গুণিতকবিলাক 7টো খেৰ দিলো 7ৰ গুণিতকবিলাক আমি চাই যাম 2 গুণ 14 7 3 গুণ 21 7 4 গুণ 28 7 5 গুণ 35 7 6 গুণ 42 7 8 গুণ 49 এইটো 7 8 গুণ 56 7 9 গুণ 63 7 10 গুণ 70 7 11 গুণ 77 7 12 গুণ 84 7 12 84 হৈ গ'ল 7 13 গুণ 91 98 আমি 98টো আগতে কাটি দিছো এতিয়া 7ৰ খিনি আমাৰ হৈ গ'ল এতিয়া আমি চাম 11ক আমি ৰাউণ্ড চিন দিম 11ৰ গুণিতকবিলাক 11 2 গুণ 22 3 গুণ 33 আমাৰ এনেকৈ আহি থাকিব 66 77 88 গোটেইকেইটা আমাৰ হৈ গৈছে এতিয়া যিকেইটা সংখ্যা বাকী ৰ'ল আমি সেইকেইটা চাম 13 17 19 23 79 কেইটা হল আমি এতিয়া হিসাব কৰি চাম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 এতিয়া আমি ক'ব পাৰো যে 1ৰ পৰা 100ৰ ভিতৰত থকা মৌলিক সংখ্যা আছে আমাৰ 25 অৰ্থাৎ 25টা এই ইৰাটোস্থেনিছৰ সহায়ত আমি ক'ব পাৰো যে 1ৰ পৰা 100ৰ ভিতৰত আমাৰ 25টা মৌলিক সংখ্যা আছে গতিকে ছাত্ৰ ছাত্ৰীসকলেও এইখিনি অলপমান কৰি চাবা তেতিয়াহ'লে নিশ্চয় এইখিনি কথা বুজি পাবা ইয়াৰ পিছত আন কেইটামান কথা আছে পাৰস্পৰিক মৌলিক সংখ্যা আৰু যমজ মৌলিক সংখ্যা আৰু মৌলিক ত্ৰয় এইকেইটা কি আমি এতিয়া সেইখিনি কথা চাম প্ৰথমতে আমি চাম পাৰস্পৰিক মৌলিক বা পৰস্পৰ মৌলিক পাৰস্পৰিক মৌলিক পাৰস্পৰিক মৌলিক কোনবিলাক যেতিয়া কোনো মৌলিক সংখ্যাৰ বা কোনো সংখ্যাৰ 1ৰ বাদে বেলেগ কোনো উৎপাদক নাথাকে
কেৱল মাত্ৰ এটাই উৎপাদক, সেইটো হ'ল 1, তেতিয়া আমি তাক ক'ম পাৰস্পৰিক মৌলিক সংখ্যা। এতিয়া চাওক, আমি যদি কেইটামান সংখ্যা লওঁ, ধৰি ল'লোঁ 4, 5। 4ৰ আমি যদি উৎপাদক কেইটা চাবলৈ যাওঁ, 1, 2 আৰু 4। আনহাতে 5ৰ যদি উৎপাদক কেইটা চাবলৈ যাওঁ, 1 আৰু 5। ইয়াত দুয়োটাৰে উৎপাদক কেইটা যদি আমি কম্পেয়াৰ কৰোঁ, তেতিয়া আমি কি পাম? দুয়োটাতে থকা 1, 1। গতিকে 1ৰ বাদে আৰু বেলেগ মিল থকা উৎপাদক ইয়াতে নাই 4 আৰু 5। গতিকে আমি ক'ব পাৰিম 4 আৰু 5 পাৰস্পৰিক মৌলিক সংখ্যা। এনেধৰণে আমি বেলেগ বেলেগ সংখ্যাও চাব পাৰোঁ। ধৰি ল'লোঁ এটা বেলেগ সংখ্যা 13 আৰু 14 চালোঁ। চাপোজ 13ত আমি পাম কি? 13 এটা মৌলিক সংখ্যা 1 আৰু 13 ইয়াৰ উৎপাদক। 14ত কি পাম? 1, 2, তাৰপিছত পাম 7, তাৰপিছত পাম 14। ইয়াত আমাৰ মিল থকা কেৱল 1 আৰু 1। গতিকে আমি ক'ব পাৰিম যে 13 আৰু 14 পৰস্পৰ মৌলিক। তাৰপিছত আমাৰ আছে যমজ মৌলিক, টুইন প্ৰাইম। যমজ মৌলিক যমজ মৌলিক মানে হ'ল কি? যেতিয়া দুটা মৌলিক সংখ্যাৰ মাজত কেৱল এটা যৌগিক সংখ্যা থাকে, তেতিয়া আমি তাক যমজ মৌলিক কওঁ। অৰ্থাৎ দুটা মৌলিক সংখ্যাৰ মাজত এটা যদি যৌগিক সংখ্যা থাকে, আমি এই ইৰাটোস্থেনিছৰ চালনীখন যদি চাওঁ, দুটা মৌলিক সংখ্যা যদি চাওঁ 3 আৰু 5, ইয়াৰ মাজত এটা যৌগিক সংখ্যা আছে 4। গতিকে 3 আৰু 5 আমি ক'ব পাৰিম কি? যে যমজ মৌলিক। 3, 5 আৰু অলপ ইয়াতে 5 আৰু 7ৰ মাজত আমাৰ 5 আৰু 7ৰ মাজত 6 আছে। গতিকে 5 আৰু 7 হ'ব যমজ মৌলিক। 11 আৰু 13 যমজ মৌলিক। মাজত 12 আছে, গতিকে 11 আৰু 13 যমজ মৌলিক। আমি পালোঁ প্ৰথমতে 5, 7, তাৰপিছত 11, 13। এনেকৈ গোটেই তালিকাখনত কেইজোৰমান আমাৰ যমজ মৌলিক ওলাব। আমি গোটেই তালিকাখন চালে বাকীখিনি ওলাই আহিব। এতিয়া নিশ্চয় যমজ মৌলিকটো বুজি পাইছা। এতিয়া আমি চাবলৈ যাম মৌলিক ত্ৰয়। 3টা মৌলিক সংখ্যা কেনেকৈ থাকিব পাৰে? মৌলিক ত্ৰয়। মৌলিক ত্ৰয় মানে কি? প্ৰাইম ট্ৰিপলেট বুলি কয়। প্ৰাইম ট্ৰিপলেট। যেতিয়া 3টা মৌলিক সংখ্যাৰ মাজত পাৰ্থক্য যদি প্ৰতিটোৰে মাজত পাৰ্থক্য 2 হয়, অৰ্থাৎ এটা উদাহৰণৰ দ্বাৰা যদি মই কওঁ 3 এটা মৌলিক সংখ্যা, 5 এটা মৌলিক সংখ্যা আৰু 7 এটা মৌলিক সংখ্যা, এইকেইটাৰ গোটেইকেইটাৰে পাৰ্থক্য হ'ল 2। গতিকে এইকেইটাক আমি ক'ম মৌলিক ত্ৰয়। আজিলৈ ভিডিঅ'টি যথেষ্ট দীঘলীয়া হ'ব বুলি ইমানতে ৰাখি দিছোঁ। ইয়াৰ পিছত আমি বাকীখিনি অংশ আমি আকৌ এদিন আলোচনা কৰিম। আশা কৰোঁ তোমালোকে বুজি পাইছা। ধন্যবাদ।